হেল্ল' গাইজ, আজি মই এটা নতুন কেকৰ ডিজাইন লৈ আহিছোঁ। এইটো বল থিম কেক আৰু এইটো আগৰ নিচিনাকৈ মই কেক বেচটো ল'লোঁ। ইগলেছ হয় আৰু এইটো 3টা ভাগত এতিয়া কাটি ল'ম। এয়া 3টা ভাগত কাটি ল'লোঁ। এতিয়া বৰ্ডত অকণমান ক্ৰীম লগালোঁ আৰু প্ৰথম বেচটো ৰাখিলোঁ। এতিয়া মই চেনি এচামুচ আৰু পানী অকণ লৈ পেলাই এইখিনি গুলি লৈছোঁ আৰু ইয়াতে মই চুগাৰ চিৰাপ দি কেকটো মইষ্ট কৰি লৈছোঁ। তাৰ পাছত ইয়াতে মই এতিয়া দিম ক্ৰীম। সেইখিনি আগতে আছিলে অকণমান ক্ৰীমটো, আগদিনাখন এটা কেক বনাইছিলোঁ, তাৰে ক্ৰীম আছিলে, সেইখিনি দি দিলোঁ। আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি মিহি কৰি ল'ম। পাছত ইয়াতে দিম অলপ পাইনএপল ক্ৰাছ। এয়া পাইনএপল ক্ৰাছ দি ল'লোঁ। তাৰপাছত ইয়াতে আগৰ নিচিনাকৈ আৰু এটা বেচ এনেকৈ দি দিম কেকৰ। আকৌ চুগাৰ চিৰাপ দি ল'ম। তাৰপাছত ক্ৰীম লগাই পেলাই মই গোটেই বেচটো ধুনীয়াকৈ বনাই ল'ম। গৰমৰ দিনত কেক বনোৱাটো একেবাৰে টান, কাৰণ কি জানেনে, ক্ৰীমবিলাক ফটককৈ গলি যায়, ক্ৰীমবিলাক টাইট হৈ নাথাকে। সেইকাৰণে মানে বিৰাট সোনকালে কেকটো বনাব লগা হয়। আৰু মইতো ইমান ধুনীয়াকৈ বনাবও নাজানো, জাষ্ট মই এইবিলাক সদায় ট্ৰাই কৰি থকাৰ কাৰণে অলপ এইবিলাক শিকি আছোঁ। আৰু তথাপিও যিখিনি জানো সেইখিনিকে দেখুৱাব চেষ্টা কৰিছোঁ। আৰু ক্ৰীমখিনি গৰমৰ দিন কাৰণে গলি যায় আৰু মোৰ বিৰাট দিগদাৰ হয় বনাবৰ কাৰণে। তথাপিও বনাইছোঁ আৰু। এতিয়া মই এটা শ্বেপটো দিবলৈ বলৰ এটা বাতি ল'লোঁ আৰু বাতিটো লৈ পেলাই ধুনীয়াকৈ মই শ্বেপটো দিম বলৰ। কেনেকৈ দিব লাগে, ক'লা বগা, মানে মই আৰ্টত ইমান ভাল নহয়, সেইকাৰণে এনেকৈ দিব লগা হৈছে। চাওকচোন কেনেকৈ বনাম ডিজাইনটো। এয়া ক্ৰীমত ব্লেক কালাৰ দিলোঁ আৰু ধুনীয়াকৈ বলৰ আকৃতিটো মই এতিয়া বনাম। কেনেকুৱা লাগিছে ক'বচোন গাইজ। এয়া বগা ক্ৰীমেদিও মই এইখিনি বগা জেগাখিনি আকৌ এবাৰ দি দিছোঁ। ব্লেক কালাৰখিনি নোহোৱা হৈ গৈছিলে, তো আকৌ এবাৰ মই ওপৰে দি দিছোঁ। এতিয়া গ্ৰীণ কালাৰ ক্ৰীমত দি পেলাই মই গ্ৰাছ তৈয়াৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু কি হ'ল, ক্ৰীমটো মেল্ট হৈ গৈছে। তো এইটো গ্ৰাছ নোলালে, তাৰমানে এইটো গ্ৰাছ নোজল আছিলে একচুৱেলি, কিন্তু মানে ক্ৰীমখিনি গলি গৈছে, তো সেইকাৰণে গ্ৰাছেই নোলালে। তো এনেকৈয়ে বনাই দিলোঁ কেকটো। আৰু ওপৰত নাম লিখিব দিছিলে, তাৰপাছত তাৰ 10th years বাৰ্থডে লিখিব দিছিল। তো তেনেকৈ মই মিলাই কৰি তেনেকৈ লিখিলোঁ আৰু। কেনেকুৱা লাগিছে জনাবচোন। এতিয়া গ্ৰীণ কালাৰ নজেলছ দিয়ে মই চাৰিওফালে তলৰটো দি দিম। বৰ্ডাৰ এনেকৈ গ্ৰীণ কালাৰে দি দিলোঁ মই।
এয়া চাওক, এতিয়া কেকটো হৈ গৈছে। কেনেকুৱা লাগিছে চাওকচোন। আৰু এইটো হৈছে কেকৰ ফাইনেল পিকচাৰ।